অসমত মুঠ ৰাষ্ট্ৰীয় উদ্যান কেইখন? উত্তৰ 7খন। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিতি গোলাঘাট আৰু নগাঁও জিলা, মানে দুয়োখন জিলাকে চুই আছে। মানাহ ৰাষ্ট্ৰীয় উদ্যান চিৰাং আৰু বাক্সা জিলাত অৱস্থিত। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিতি ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান অৱস্থিতি ডিব্ৰুগড় তিনিচুকীয়া জিলা। নামেৰি ৰাষ্ট্ৰীয় উদ্যান অৱস্থিতি শোণিতপুৰ জিলা। ওৰাং ৰাষ্ট্ৰীয় উদ্যান অৱস্থিতি দৰং জিলা। ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিতি কোকৰাঝাৰ জিলা। মাটিকালি হিচাপত কাজিৰঙাৰ মুঠ মাটিকালি 430 বৰ্গ কিলোমিটাৰ। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি 500 বৰ্গ কিলোমিটাৰ। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি 340 বৰ্গ কিলোমিটাৰ। নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি 200 বৰ্গ কিলোমিটাৰ। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি 78.81 বৰ্গ কিলোমিটাৰ। ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি 422 বৰ্গ কিলোমিটাৰ। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি 231.65 বৰ্গ কিলোমিটাৰ।